মোৰ ছাত্ৰ ছাত্ৰীসকল 28 মে তাৰিখে হ'ব লগা অসমীয়া বিষয়ৰ কম্পাৰ্টমেণ্টেল এক্সামৰ মডেল কুৱেশ্যনৰ এইটো 3 নম্বৰ সিৰিজ মই ইয়াৰ আগতে দুটা ভিডিঅ' আপলোড কৰিছোঁ মানে যেটো 28 মে তাৰিখত অসমীয়া যেটো কম্পাৰ্টমেণ্টেল এক্সাম হ'ব তাৰ কমন কুৱেশ্যন বিলাক মই দিছো সেই ভিডিঅ' দুটা লিংক মোৰ এইখন ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত দিয়া থাকিব তোমালোকে সেই ভিডিঅ'টো চাই লবা এই ভিডিঅ'টো চাবা তিনিটা ভিডিঅ' চোৱাৰ পিছত তোমালোকৰ কমন পৰিব 90% কমন পৰিব বুলি মই ভাবো সেটা মোৰ ভিডিঅ'টো আৰম্ভ কৰো আৰু তাৰ লগতে তোমালোকৰ এটা ৰিকুৱেষ্ট থাকিব যদিহে তোমালোকে কোনোবাই মোৰ চেনেলত নতুনকৈ আহিছা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থবলৈ নাপাহৰিবা এতিয়া মোৰ ভিডিঅ'টো আৰম্ভ কৰিম প্ৰথমে আছে অতি চমুত্তৰ লিখা ইয়াতে আছে বুলেট চলোৱা ছোৱালীজনীৰ ৰসিকতা কোন আৰু খ নম্বৰ আছে হুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বলা হয় আৰু খ নম্বৰটো হল হুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বলা হয় এটো চিত্ৰকলা তাৰ পিছত 2 নম্বৰ চমুত্তৰ লিখা ইয়াতে আছে কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি তো ইয়াতে কি লিখা আছিল যে ইট ক্ৰিকেট ড্ৰিম ক্ৰিকেট আৰু স্লিপ ক্ৰিকেট তাৰ পিছত খ নম্বৰ কৈছো অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি ভাৱবস্তু দুটা হল সন্নাক জীৱন আৰু এটা হল সামূহিক জীৱন তাৰ পিছত 3 নম্বৰটো আছে এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু ইমান সহজ নহয় পাঠৰ আধাৰত বুজাই লিখা তো এটা 3 নম্বৰ আছে তোমালোকে এই কোৱেশ্চনটো চাই যাবা ইম্পৰ্টেন্ট আছে খ নম্বৰ কোৱেশ্চনটো আছে যে সাংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ ভাৰতীয় সাংস্কৃতিক পাঠ্যৰ আধাৰত বিচাৰ কৰা তো এইটো 3 নম্বৰ আছে তাৰ পিছত আছে অতি চমু প্ৰশ্ন উত্তৰ WW বা ৱেব কি WW মানে হল ওয়ার্ল্ড ওয়াইড ওয়েব ঠিক আছে আৰু খ নম্বৰটো আছে অৰুণিমা সিংহাৰ ঘৰ ক'ত অৰুণিমা সিংহাৰ ঘৰৰ উত্তৰ প্ৰদেশত তাৰ পিছত নেক্সট 5 নম্বৰ আছে ইন্টাৰনেটৰ সহায়ত কোহলিয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিলে 2 নম্বৰ আছে তোমালোকে এটো কুৱেশ্চনটো চাই লবা 5 নম্বৰৰ খ নম্বৰ কুৱেশ্চন আছে মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল 2013 চনৰ 21 মে তাৰিখে আৰোহণ কৰিছিল তাত তেওঁ কিমান সময় ধৰি আছিল তাত তেওঁ প্ৰায় 1.5 ঘণ্টা মান সময় আছিল তো এটা দুটা কোৱেশ্চন আছে 1 মাৰ্ক 2 মাৰ্ক 6 নম্বৰ কোৱেশ্চনটো তলত দিয়া প্ৰশ্ন দুটাৰ উত্তৰ লিখা এতে দুটা প্ৰশ্ন আছে উত্তৰ লিখিব দিছে যে এটা মুদ্ৰা দুটা পিঠিৰ ধৰে এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিক থাকে কথাষাৰ কোনে কাক আৰু কেতিয়া কৈছিল সো এইটো তোমালোকে বিচাৰি উলিয়াই লিখিবা আৰু খ নম্বৰটো আছে ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিংহে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল এইটো 3 নম্বৰ আছে তোমালোকে পাঠত তোমালোকে এবাৰ চাই লবা কোৱেশ্চনটো মানে যেহেতু 28 মে তাৰিখে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম হ'ব তাৰ আগতে এবাৰ চাই লবা এটা 7 নম্বৰ কোৱেশ্চন আছে হন হৰিণৰ চেকুৰ উপন্যাসখনৰ ৰচয়িতা কোন তাৰ পিছত খ নম্বৰটো আছে বিদ্যালয়ৰ 8ম আৰু 9ম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লোৱা হৈছিল এটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সিদ্ধান্ত লোৱা হৈছিল তাৰ পিছত আছে লেডি কাৰ্জনক কোনে কাজিৰঙাৰ গড় দেখুৱাইছিল বাপিৰাম হাজৰিকাই লেডি কাৰ্জনক কাজিৰঙাৰ গড় দেখুৱাইছিল তাৰ পিছত নেক্সট 8 নম্বৰ কোৱেশ্চন এটা 8 নম্বৰৰ আছে চমুত্তৰ লিখা ইয়াতে আছে মহিচন্দ্ৰ মেৰি কোন তাৰ পিছত ইয়াতে পাৰ্টিচিপেল আৰ্ট কোৱেশ্চন আছে যে কাজিৰঙা বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল এটো অলপ দীঘলীয়া হ'ব তোমালোকে এবাৰ চাই লবা 9 নম্বৰ আছে অতি চমুত্তৰ লিখা যে বৰগীত কাক বলে আজান ফকীৰৰ প্ৰকৃত নাম কি তো বৰগীত কাক বলে তোমালোকে চাই যাবা আৰু আজান ফকীৰৰ প্ৰকৃত নাম হযরত শাহ মিলন তাৰ পিছত 10 নম্বৰ কোৱেশ্চন তোমাৰ পাঠ্যপুথিত থকা বৰগীতটিৰ মূল ভাৱ লিখা ইয়াতে দুটা আছে নাইবা ক নম্বৰ বা ঘ নম্বৰ লিখিলে হ'ব নাইবা ইয়াতে আছে হাজাৰ ময়নাটিৰ অনেক যুগতি দেউমাৰি পাৰ হলে উৰিলে পিৰিতি কবিতা ভাষাৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা এই ক বা খ লিখিলে হৈ যাব আৰু ঘ নম্বৰটো আছে বৰগীতৰ চাৰিটা লক্ষণ উল্লেখ কৰা তো এইটো ইয়াতে 4 নম্বৰ আছে ঘ নম্বৰ 4 নম্বৰ আছে 11 নম্বৰ এতিয়া অতি চমুত্তৰ লিখা ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায় ৰঘুনাথ চৌধুৰীক বিহবী কবি বুলি জনা যায়
ৰঘুনাথ চৌধুৰীদেৱে কোনখন কাকতত লিখিবলৈ আৰম্ভ কৰিছিল তোমালোকে এইটো কোৱেশ্চনটো চাই ল'বা এবাৰ 12 নম্বৰ কোৱেশ্চন এতিয়া তুমি উত্তৰ লিখা সুন্দৰৰ ৰূপ দান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা 2 নম্বৰ আছে 13 নম্বৰ কোৱেশ্চন আছে ইয়াত আছে তলতে যিকোনো এটা শব্দৰ সন্ধি ভাঙিব লাগে যেনেকৈ নমস্কাৰ মহোৎসৱ তৃষ্ণাতুৰ এটা মহাযোগ উৎসৱ মহোৎসৱ আৰু তৃষ্ণাতুৰ যেটা আছে তৃষ্ণাযোগ আতুৰ তৃষ্ণাতুৰ ঠিক আছে তো খ নম্বৰ আছে তলৰ যিকোনো এটা ব্যাস বাক্য সহ সমাসৰ নাম লিখা এই যে ত্ৰিজগত এইটো ত্ৰিজগতৰ সমাহাৰ এইটো দ্বিগুণ সমাস ওকে তাৰপিছত বাকি পিতাম্বৰ গুৰু শিষ্য এইবাৰ তোমালোকে এবাৰ চাই ল'বা তলত দিয়া যিকোনো এটা শব্দৰ মূৰ্ধন্য বা মূৰ্ধন্যাংশ হোৱাৰ কাৰণ লিখা বৃক্ষ পৰিণাম কণ্টক যিকোনো এটা যেহেতু কৈছে ইয়াতে কণ্টক শব্দটোত ত্ববৰ্গৰ লগত দন্তন্য যুক্ত হলে দন্তন্য সদায় মূৰ্ধন্য হয় ঠিক আছে তাৰপিছত ঘ নম্বৰটো আছে তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা পানী যেতিয়া গোট মাৰে তেতিয়া বৰফ হয় তো সৰল বাক্যলৈ কইলে হ'ব পানী গোট মাৰিলে বৰফ হয় যথাস্থানত জ্যোতিচিহ্ন বহুৱা তেওঁ কলে মনত ৰাখিবা তুমি অসমৰ বীৰ সন্তান সো এইটো ডাইৰেক্ট নেৰেশ্যনৰ নিচিনা হ'ব তেওঁ কলে ইয়াতে এটা কমা হ'ব এনেকুৱা ধৰণৰ তেওঁ কলে ইয়াতে এনেকুৱা কমা হ'ব তাৰ পিছত ইয়াতে ঊৰ্ধ্ব কমা হ'ব মনত ৰাখিবা তুমি অসমৰ বীৰ সন্তান এনেকুৱা ঊৰ্ধ্ব কমা হ'ব তাৰ পিছত দাঁড়ি হ'ব ঠিক আছে তাৰ পিছত ইয়াতে আছে তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱা কৈ এটি বাক্য ৰচনা কৰা মানে অৰ্থ প্ৰকাশ কৰাকৈ বাক্য ৰচনা কৰিব লাগিব ইয়াতে তিনিটা আছে যিকোনো এটা লিখিলে তোমালোকে এইবিলাক চাই ল'বা এই তিনিটাৰ পৰা এবাৰ পৰীক্ষাত আহিব পাৰে ঠিক আছে তাৰ পিছত নেক্সট আছে তলৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থ শব্দ লিখা চৰকাৰী যেনে বিপৰীতাৰ্থ শব্দ বেচৰকাৰী এইটো হৈ গ'ল আৰু তোমালোকে বাকি দুটা চাই ল'বা 6 নম্বৰ আছে এটা শব্দ প্ৰকাশ কৰা যিকোনো এটা শব্দ প্ৰকাশ কৰিব লাগে যিকোনো এটা ঠিক আছে তাৰ পিছত ইয়াতে যেনেকুৱা আছে যাৰ হাত আঠলৈ দীঘল যি মহিলাই অভিনয় কৰে যি তৎক্ষণাত বুদ্ধি উলিয়াব পাৰে সেইটো হ'ল প্ৰত্যুৎপন্নমতি আৰু বাকি দুটো তোমালোকে চাই যাবা তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুৱা পথিক ঘৰচীয়া খেতিয়ক খেতি যোগ অখেতিয়ক বা ঘৰ যোগ ইচিয়া ঘৰচীয়া পথ যোগ ইক পথিক তাহলে প্ৰত্যয় ভাঙি তোমালোকে দেখাব লাগিব 9 নম্বৰ তলত দিয়া যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা সমাৰ্থক শব্দ যেনেকুৱা হাম্য চন্দ্ৰ পৃথিৱী এটা যিকোনো এটা লিখিবলৈ যেনে পৃথিৱী ধৰণী মেধনী এনেকুৱা বহুত আছে 14 নম্বৰ তলত দিয়া যিকোনো এটা প্ৰশ্ন উত্তৰ লিখা ইয়াতে আছে ভাৱ সম্প্ৰসাৰণ যিকোনো এটা কৰিব লাগে তিনিটা আছে যিকোনো এটা প্ৰশ্ন উত্তৰ লিখিব লাগে ভাৱ সম্প্ৰসাৰণ যেনেকুৱা উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ সমান ভাৱ সম্প্ৰসাৰণ আৰু লগতে খ নম্বৰটো আছে শাৰীৰিক অসুস্থতাৰ বাবে চতুৰ্থ পিৰিয়ডৰ পাছত ছুটি বিচাৰি বিদ্যালয়ৰ প্ৰধান শিক্ষক অধ্যক্ষলৈ আবেদন লিখা নাম ঠিকনা নিলিখিবা এটো ইন্ডিকেশন দি দিছে ঘ নম্বৰটো আছে তুমি বাস কৰা অঞ্চলত বিদ্যুতৰ নাটনি দেখুৱাই বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতৰ সম্পাদক লৈ এখন প্ৰতিবেদন যুগুত কৰা তো এই তিনিটা যিকোনো এটা লিখিলে হ'ব 4 নম্বৰ তোমালোকে এইবিলাক চাই যাবা এবাৰ তলত দিয়া যিকোনো এটা বিষয়ৰ ৰচনা লিখা তোমাৰ জীৱনৰ লক্ষ্য এটা ৰচনা লিখিব লাগে 8 নম্বৰ আছে তোমাৰ জীৱনৰ লক্ষ্য ইয়াতে যেনেকৈ আৰম্ভণি দিব লাগিব লক্ষ্যৰ প্ৰয়োজনীয়তা লিখিব লাগিব কিয় লক্ষ্য কি প্ৰয়োজনীয়তা আছে বা জীৱনৰ লক্ষ্য কি আৰু সামৰণি তাৰ পিছত তুমি ভাল পোৱা এখন গ্ৰন্থ এটা আৰম্ভণি দিব লাগিব গ্ৰন্থৰ পৰিচয় দিব লাগিব প্ৰিয় হোৱাৰ কাৰণটো আৰু সামৰণি পৰিৱেশ প্ৰদূষণ তাৰ আৰম্ভণি দিব লাগিব প্ৰদূষণৰ কাৰণ আৰু কাৰকসমূহ প্ৰদূষণ দূৰীকৰণৰ উপায় এই তিনিটা পয়েন্টৰ ওপৰত লিখিব লাগিব সো এটা যিকোনো এটা লিখিলে হল 15 নম্বৰত তিনিটা আছে এটা কোশ্চেন লিখিলে আনসার এটা কোশ্চেন আনসার লিখিলে এটা 8 নম্বৰ পাই যাবা 16 নম্বৰ বৈচিত্ৰময় অসম নামৰ দ্ৰুতপাঠত সন্নিবিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া ইয়াত এটাত যিকোনো দুটা জনগোষ্ঠী এটাত 3 মাৰ্ক আছে দুটাত 6 মাৰ্ক আছে তাৰপিছত ইয়াতে তোমালোকে দেখা এই 16 নম্বৰ কোশ্চেনটো তোমালোকে যদি পঢ়ি যোৱা এই ক আৰু খ 100% কমন আহিব মই কৈছো তোমাৰ দ্ৰুতপাঠৰ অন্তৰ্গত যিকোনো দুটা জনগোষ্ঠীৰ দুজন বিশিষ্ট ব্যক্তিৰ চমু পৰিচয় ভাঙি ধৰা 100% কমন আহিব 17 নম্বৰ আছে তলৰ শুদ্ধ উত্তৰটো বাছি উলিয়া ইয়াতে শুদ্ধ উত্তৰ বাছি উলিয়াবলৈ হেমচন্দ্ৰ গোস্বামীৰ জন্ম হয়
হেমচন্দ্ৰ গোস্বামীৰ জন্ম কেতিয়া হৈছিল 1872 চনত হৈছিল তাৰপিছত আছে নাগাৰ্জুন বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল নাগাৰ্জুন বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল শ্ৰী ধান্য কটক এই প্ৰথম অপচনটি কাৰেক্ট অপচন হ'ব শ্ৰী ধান্য কটক তাৰপিছত আছে আৰ্য শিক্ষাৰ মূল মন্ত্ৰ হ'ব মোক্ষ লাভ এই যেটো বি নম্বৰ অপচনটো কাৰেক্ট হ'ব মোক্ষ লাভ ওকে তাৰপিছত দেখা সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা হৈছে সংস্কৃত ভাষাৰ হৈছে পাণিনি তাৰপিছত 18 নম্বৰ কোৱেশ্চন অম্বিকাগিৰি ৰায়চৌধুৰী কোনখন আলোচনীৰ সম্পাদক আছিল এটো তোমালোকে চাই লবা আৰু আছে জাতিৰ খ নম্বৰ হাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে পৰাধীনতাৰ কালিমাৰে পোত খাই আছে বুলি কৈছে তাৰপিছত ইয়াতে ঘৰ নম্বৰ আছে জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেখেৰে ঝাৰু ধৰিবলৈ কৈছে বীৰৰ বেখেৰে ঝাৰু ধৰিবলৈ কৈছে হল এৰে তোৰ সময় হবৰ জাতিৰ ঝাৰুদাৰ যে ভাই ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাৰুদাৰ হোৱাৰ সময় হলহি বুলি হুকিয়াই দিছে এবাৰ চাই ল'ব এইটো তাৰপিছত আছে নম্বৰ যে কবিয়ে চাই থাকোতে মুখ কিহেৰে ভৰি পৰিল বুলি কৈছে এইটো পৰাধীনতাৰ কালিমাৰে ভৰি পৰিল বুলি কৈছে 6 নম্বৰটো দহৰ ঝাৰু দহৰ ভাই কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰী দেৱৰ দেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে ইয়াতে 3 নম্বৰ আছে অলপ দীঘলীয়া হ'ব তোমালোকে চাই ল'বা 6 নম্বৰটো আছে চমুটকা লিখা যিকোনো দুটা তক্ষশিলা বিশ্ববিদ্যালয় নলন্দা বিশ্ববিদ্যালয় বিক্ৰমশিলা বিশ্ববিদ্যালয় তোমালোকে এই তিনিটা যিকোনো এটা তোমালোকৰ পৰীক্ষাত আহিব পাৰে সব তিনিটা চাই যাব এবাৰ নিৰ্দেশনা অনুসৰি উত্তৰ দিয়া বিপৰীতাৰ্থ শব্দ লিখা যিকোনো এটা লিখিব লাগে দুটা লিখিব লাগে ঘৃণা প্ৰেম স্বাৰ্থ নিস্বাৰ্থ জীৱন মৰণ বীৰ ভীৰু বীৰ এটো বিপৰীতাৰ্থ শব্দ হ'ব ভীৰু যিয়ে ভয় খায় মানে খ নম্বৰ তলত দিয়া জড়িত শব্দবোৰ একোটাকৈ বাক্য ৰচনা কৰা জড়িত শব্দৰে একোটাকৈ বাক্য ৰচনা কৰিব লাগে দুটা আছে এনেকুৱা হিনে ঘিনে ধাৰে ৰেনে তাৰপিছত সমাৰ্থক শব্দ লিখা দুটাৰ যেন আকাশ যেন সমাৰ্থক শব্দ যেনেকৈ গগন হ'ব পদ্ম বা পদুম তো ৰজনী আছে চন্দ্ৰ আছে এইবিলাকো চাই যাবা অনুসৰ্গ কাক বোলে চয়ন অনুসৰ্গৰ প্ৰয়োগ দেখুৱাই এটা বাক্য লিখা তো এইটো তোমালোকে চাই যাবা তলৰ বাক্যটো শুদ্ধকৈ লিখা একাদশীত ভাত খাবলৈ নাপায় তো তোমালোকে এটা শুদ্ধ কৰিবা সো এইবিলাক তোমালোকক মই তিনিটা ভিডিও দিলো আগৰ দুটা ভিডিও লিংক নম্বৰ এইখন ভিডিও ডেসক্ৰিপচন বক্সত দিয়া থাকিব আৰু এই ভিডিওটো তোমালোকে চোৱাৰ পিছত এই তিনিটা কোৱেশ্চন যদি তোমালোকে সলভ কৰিব পাৰা তোমালোকে নিশ্চয়কৈ অসমীয়াত 90% কমন কৰিব তোমালোকে এটা ভাল পাৰ্চেন্টেজ পাবলৈ সক্ষম হ'বা থ্যাংক ইউ